বন্ধু বান্ধৱীসকল, এখন নতুন দলং পল্টন বজাৰ আৰু লখৰা সংযোগী কালাপাহাৰৰ মাজেদি এইখন নতুন দলং। এইটো কালাপাহাৰ, চাওকচোন কি সুন্দৰ ইয়াৰ নান্দনিক দৃশ্য। ইয়াৰ ওচৰতে বৰষাৰ পৰা ক্ৰিকেট ষ্টেডিয়ামো আছে আৰু ইয়াৰ নান্দনিক দৃশ্যবোৰ মই আপোনালোকক দেখাবলৈ কাৰণে এখন এটা ভিডিঅ' কৰিলোঁ। আপোনালোকৰ এই দৃশ্যবোৰ চাই কেনে লাগিল জনাব বুলি আশা ৰাখিলোঁ। কেনে লাগিছে এইখন নতুন দলং অসম চৰকাৰে বনাইছে, বিজেপি চৰকাৰে নতুন অসম গঢ়াৰ সন্মুখত এনেকুৱাবোৰ কাম কৰিছে। আপোনালোকৰ কেনে লাগিছে জনাব বন্ধু বান্ধৱসকল। এইখন নতুন দলং কালাপাহাৰত বনাইছে। পল্টন বজাৰ আৰু লখৰাৰ সংযোজনৰ মাজত এখন ধুনীয়া নতুন চৰকাৰে নতুন দলং বনাইছে। এইখন চাওকচোন কি সুন্দৰ, কেনেকুৱা লাগিছে আপোনালোকৰ মন্তব্য জনাব ক'লোঁ। মই আপোনালোকক ইয়াৰ নান্দনিক দৃশ্যবোৰ দেখালোঁ, কেনে লাগিছে চাওকচোন কি সুন্দৰ পৰিৱেশ সেইবোৰ চাওক। এইখনেই নতুন দলং কালাপাহাৰ, পল্টন বজাৰ লখৰা সংযোগী পথ। কালাপাহাৰ বৰষাপাৰা ষ্টেডিয়ামক সংযোগ কৰি গুৱাহাটী লখৰাৰ পৰা গুৱাহাটীৰ অভিমুখে পল্টন বজাৰলৈ যোৱা এইখন নতুন দলং। ইয়াৰ দৃশ্যবোৰ আপোনালোকক দেখাবলৈ মই সুখী হৈছোঁ। চাওকচোন কেনে সুন্দৰ এই পৰিৱেশ। এইখন গুৱাহাটীৰ নতুন দলং কালাপাহাৰত এইখন চাওকচোন কি সুন্দৰ। সঁচাকৈ অসম চৰকাৰে নতুন যে কিমান নতুন বনাই আছে, এইবোৰ তাক আমি তুলনাই কৰিব নোৱাৰোঁ। সঁচাকৈ প্ৰশংসনীয়। এনে এখন অসম গঢ়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰক আমি ধন্যবাদ দিবই লাগিব। চাওকচোন কি সুন্দৰ দৃশ্য এইবোৰ, এনেকুৱা এই দৃশ্যৰ মাজত ভৰা গুৱাহাটীৰ মাজমজিয়াত কালাপাহাৰ পথ সংযোগী পল্টন বজাৰ আৰু লখৰাৰ পথ সংযোগী কৰিছে। ইয়াৰ ওচৰতে আছে ক্ৰিকেট ষ্টেডিয়াম বৰষাপাৰা আৰু এয়া তাৰে নান্দনিক দৃশ্য। এইবোৰ কেনে লাগিছে চাওকচোন, সুন্দৰ পৰিৱেশ এইবোৰ চাওকচোন কি সুন্দৰ। এয়া সঁচাকৈ ভাল লগা নহয়নে বাৰু? অসম চৰকাৰক প্ৰশংসা কৰিবই লাগিব এইবোৰ কথাৰ কাৰণে। মাজমজিয়াত কালাপাহাৰ পল্টন বজাৰ আৰু লখৰাৰ সংযোগী পথত বনাইছে নতুন চৰকাৰে। ইয়াৰ সৌন্দৰ্যতা কেনেকুৱা দেখিছে আপোনালোকক দেখাইছোঁ চাওকচোন। এইবোৰ কেনে লাগিছে এবাৰ জনাব। সঁচাকৈ আনন্দিত আমি অসম চৰকাৰৰ উন্নতিৰ ক্ষেত্ৰত। এয়াই আমাৰ অসম চৰকাৰ, বিজেপি চৰকাৰ। আহক সকলোৱে আমি তেওঁলোকক সহযোগ কৰোঁ দেশৰ উন্নতিৰ হকে।